নমস্কাৰ। আপোনালোকৰ মাজলৈ এটি কবিতা আগবঢ়াইছোঁ। কবিতাটিৰ শিৰোনাম সেইবোৰ আজি অতীত হ'ল। ৰচনা আৰু আবৃত্তি নীলপৱন বৰা। মই বৰগছজোপাই কৈছোঁ, সেই যে পথাৰৰ মাজৰ নিজান গৰুবাটটোৰ কাষতে অক্লান্তভাৱে ৰৈ থকা বৰজোপা। মোৰ কাষৰেই আগতে কোনোবা ৰং মনে যায় গুণগুণাই। সেই হালোৱাবোৰ জলপান নিয়া সেই গাভৰুজনী আৰু কজলা পখৰা ক'লা বগা গৰু জাকবোৰ। পিছে এতিয়া মোৰ কাষৰে কোনো পাৰ হৈ নাযায়। খেতি পথাৰত কাৰো সময় নাই। আজিকালিৰ ল'ৰা ছোৱালীৰ পথাৰৰ বোকালৈ ঘৃণ লাগে। কেতিয়াবা এইবোৰেইতো আছিল মানুহৰ জীৱন, এইবোৰেই আছিল সুখ। পিছে এতিয়া হালোৱা সজোৱাবোৰৰ মুখৰ গীত, সিহঁতৰ পথাৰত খিলখিলীয়া হাঁহি মোৰ আজিও মনত আছে। তেতিয়া ময়ো হাঁহিছিলোঁ, ময়ো সুখী হৈছিলোঁ সিহঁতৰ সুখত মাজে মাজে। সিহঁত এতিয়া নাই, কিন্তু মই আছোঁ আজিও অক্লান্তভাৱে। ক্লান্ত নহ'ব পাৰোঁ, চকুলো মোৰো নিগৰে। আজি মোৰ ছাঁত কোনো নৰয়, মোৰ তলত কোনেও টোপনি নাযায়। আজি মই অকলশৰীয়া। শুনিছোঁ মোৰ মৃত্যু ওচৰ পালেহি। এই বাটটো পকী হ'ব, ইয়াত এটা বৃহৎ উদ্যোগ খুলিব। মই হেনো তাত হেঙাৰ মোক কাটি পেলাব। মই বৰগছজোপাই কৈছোঁ। মানুহবোৰ আধুনিকতাৰ সজ্জাত এনেকৈয়ে শুলে, নিজৰ অতীত, সংস্কৃতি, জীৱন, সুখ সকলোৱেইচোন পাহৰি পেলালে। মোৰ ভুল কি আছিল? সকলোকে মই ছাঁ দিছিলোঁ, সকাহ দিছিলোঁ, নিৰ্মল বতাহ দিছিলোঁ, যিমান পাৰোঁ দিছিলোঁ, যি পাৰোঁ দিছিলোঁ। এতিয়া বুজি পাইছোঁ, বিদ্যালয়ত পঢ়ি থকা সেই যে গৰখীয়াবোৰে মোৰ ছাঁতে বহি পঢ়া সেই বাক্যশাৰীৰ অৰ্থ। উপকাৰীক অজগৰে খায়। ধন্যবাদ।